কবিতাৰ শিৰোনামা মোৰ জীৱনে তোমাকে বিচাৰে। আবৃত্তি ৰূপজ্যোতি মহন্ত। মোৰ জীৱনে তোমাকে বিচাৰে, তোমাক এৰি থাকিব নোৱাৰো জান। তুমি জানানে তোমাক মই কিমান ভাল পাওঁ? হয়তো নিজৰ জীৱনটোতকৈও বহুত বেছি। তুমি হয়তো জানা প্ৰেমৰ আন এটা নামেই যে অভিমান। সেইবাবেই চাগে মই যেতিয়া খং কৰো তুমি মৰমেৰে কোৱা খং নকৰিবাচোন। আৰু যেতিয়া মই দুখত ভাগি পৰো তুমি মৰমেৰে বুজোৱা আৰু মোক কোৱা মই আছো নহয়। আৰু সেই কাণ ফুচফুচ যন্ত্ৰটিত এটা মিঠা চুমা যাচি মৰমেৰে কোৱা মই তোমাক বহুত ভাল পাওঁ শুন। আৰু মই তেতিয়া সকলো খংটো সামৰি তোমাৰ মৰমবোৰৰ মাজত উমলি থাকিব বিচাৰো। এনে লাগে যেন তুমি মোৰ আৰু মই তোমাৰ বাবেহে জন্ম লবিছো জানা। যদি কেতিয়াবা মোক এৰি থৈ যোৱাগৈ দূৰলৈ মোৰ সপোনবোৰ দেখোন ভাঙি চুৰমা হৈ যাব পলকতে। আৰু বুকুৰ মাজত অজস্ৰ বেদনাই জড়িত কৰি মোক মৃত্যুৱে যেন হাত বাউলি দি মাতিব। তেতিয়া নকবা তুমি মোক মই আত্মহত্যা কৰিলো বুলি। তোমাক ভাল পোৱাৰ বেদনাইহে মোক উটুৱাই লৈ যাব নদীৰ প্ৰবাল সোঁতত সৌ বহুদূৰ নীলগলৈ।